হাই এভৰিৱান 30 ডে ছিৰিজৰ ডে 3 লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই বহুত বেছি এক্সাইটেড এই ছিৰিজটোক লৈ খুব বেছি ভাল লাগিছে মই মোৰ মোমেণ্টছবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিছোঁ বাৰু যি কি নহওক আপোনালোকক ইতিমধ্যে মই জনাইছিলোঁ যে মোৰ আগৰ ভিডিঅ'টোত মই এফালে গৈ আছোঁ আৰু মই গৈছিলোঁ বাৰ ওচৰলৈ আৰু মোৰ হাজবেণ্ডৰ লগত গৈছিলোঁ ৰাতিয়ে আৰু এইটো পিছদিনাখনৰ দৃশ্য আৰু বাহঁতৰ আগফালে বহুত এনেকৈ মচুন্দৰী পাত ওলাই আছে আৰু সেইটো কাৰণে তাৰে কেইটামান আগ মই এনেকৈ আনিলোঁ বইল কৰিবৰ কাৰণে আৰু মেইন আমাৰ খোৱাৰ বস্তুটো আছিলে লেটা যিহেতু আমি আহোম মানুহ লেটা হওক বা এনেকুৱা ৰাইচ বিয়াৰ হওক ঘৰত বনোৱা এনেকুৱা ধৰণৰ বস্তুবোৰ আমি ফেমিলিৰ লগত যেতিয়া টাইম স্পেণ্ড কৰোঁ তেতিয়া খোৱা হয় আৰু বায়ে যিহেতু আনি থৈ দিছিলে লেটা আৰু এইটো বস্তুনো কেনেকৈ নোখোৱাকৈ থাকিব পাৰি এনেদৰে আমি আমাৰ লাঞ্চৰ থালিখন এনজয় কৰিলোঁ তাৰ পাছত ইভিনিং হ'ল প্ৰায় ৰাতিয়ে হ'ল আচলতে আৰু এটা ডিনাৰ ইনভিটেশ্যন আছিল এইটো মোৰ এজনী বাৰ ঘৰতে আছিলে যিহেতু দুজনী বা থাকে মোৰ দুলীয়াজনত আৰু সিহঁতৰ ঘৰলৈ গৈ এনেকুৱা ধৰণৰ দৃশ্য দেখিলে সকলোৰে ভাল লাগি যায় মনটো নহয়নে একদম পিয়'ৰ হয় এইটো বস্তু আৰু আচলতে দিন হ'ল থোৱা সেইকাৰণে কালাৰটোৱে চেঞ্জ আৰু খাবলৈ খুব বেছি মিঠা আছিলে যিহেতু বৰা চাউল ইয়াতে মিক্স কৰা আছিলে প্ৰায় মাঘ মাহতে থোৱা আৰু আমি খুব ধুনীয়াকৈ দিনটো পাৰ কৰিলোঁ আজিলৈ আহিছোঁ